বন্ধু বান্ধৱীসকল এইবাৰ লাভলিনা বৰগোহাঁইক আপোনালোকে সম্পূৰ্ণভাৱে ব্যতিক্ৰমী ৰূপত দেখিবলৈ পাব। এইবাৰ খেলুৱৈ নহয়, এইবাৰ লাভলিনা হ'ব অভিনেত্ৰী। আচলতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ইনডোৰ ষ্টেডিয়ামত এটি গীতৰ শ্বুটিঙত অংশগ্ৰহণ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু ব্ৰজকন্যা লাভলিনা বৰগোহাঁই। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত এক ভিডিঅ' প্ৰস্তুত কৰা হৈছে আৰু উক্ত ভিডিঅ'টোৰ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে আৰু অভিনয় কৰিছে লাভলিনা বৰগোহাঁই। ছাত্ৰ ছাত্ৰীক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে শিক্ষা বিভাগে উক্ত ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াব বুলি জানিব পৰা গৈছে। গতিকে ভিডিঅ'টো ইমানেই আছিল। আমিও লাভলিনা বৰগোহাঁইলৈ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ।